5 minutes later. দা ইয়াত পেট্ৰল পাম নি বাৰু? কি কৈছিলা? এই ইয়াত পেট্ৰল পাম নি বাৰু? পেট্ৰল ইয়াততো আজিকালি সেই বটলে বিকাটো বন্ধ হৈ গ'ল নহয়। কি বটলে বিকা কি বন্ধ কৰিলে নেকি? আৰু ইয়াত আগপিনে ডিপুটো বহুত দূৰত আছে বাৰু। ওচৰত ডিপু পাম নাই বাৰু? ডিপু অকণমান দূৰত আছে। ওচৰত নাই ন? নাই। এনে কিমান কিলোমিটাৰ মান হ'ব? এনেই 3 কিলোমিটাৰমান হ'ব। 3 কিলোমিটাৰ? ইমান দূৰ যাম নেকি? ইয়াত কি ওচৰত কি ডিপু চিপু নেপাম নেকি বাৰু? ইয়াত ওচৰততো নোপোৱা। তুমি কাৰোবাক ফোন কৰি কৈ দিয়া লৈ আনিবলৈ। ইয়াততো পোৱা সম্ভৱ নাই। এতিয়া কি কৰা যায় বাৰু ন ভাই? কাৰোবালৈ ফোনটো মাৰো ন? তেওঁ অলপ আগলৈ ঠেলি গৈ চাওঁ। যাওঁ দে দাদা। তেল তেওঁ নেপাম ন ক'তো? ইয়াত পোৱা সম্ভাৱনাটো নাই। গৈ চোৱা পাবও পাৰা আগপিনে গৈ। হ'ব দিয়া যাওঁ তেনেহ'লে দেই। ভাগৰ লাগিছে বে। নহ'লে ফোন মাৰ তেল দিবৰ কাৰণে। তেলনো ইয়াত কোনে দিবহি আকৌ? তোৰ ভণ্টি আছিলে ন? মোৰ ভণ্টিটো আছে ন। ভণ্টিক মই তেলটো ফোনটো মাৰি চাওঁ দেই কি কয়। যদি পাৰে তেলটো যদি আমাৰ কাৰণেতো ভাল হ'ব ন। এনেও ইয়াত ক'তো তেল চেল নাই। লাগিছে দে ফোন কৰিছে। হেল্ল' ভণ্টি ক'ত আছ তই? ঘৰতে আছো। কথা এটা আছিলে আকৌ। কি কথা জল্দি ক, মোৰ হাতত টাইম নাই তোৰ লগত যি টি কথা পাতিবলৈ। আৰে ভণ্টি, যেনেকৈ মানুহে ছাবস্ক্ৰাইব কৰাৰ পিছত বজাই ঘণ্টি, তই মোৰ একমাত্ৰ ভণ্টি। কথা এটা আছিলে কথাবোৰ ইমান তেল মাৰি কৈ আছ যে কিবা কথা আছে ন? শুন না, মোৰ যে স্কুটিত তেল শেষ হৈ থাকিলে আকৌ। ক'ত তেল শেষ হ'ল? মই এতিয়া তোক ক'ৰ পৰা আনি দিম আকৌ? এই পটককৈ কিবা এটা কৰি পিনে এই মানে দোকানত সুধিলোঁ হা, এইপিনে মানে ডিপু ওচৰত নাই ক'তো, এই তেলো ইয়াত নাই মানে দোকানত বেলেগ দোকানত মানে তেল চেল নাই। ভালেমান কেইখনত সুধিলোঁ দোকানত, নাই তেলেই নাই আকৌ। পটককৈ কিবা এটা কৰি পিনে মেনেজ কৰি পিনে দেই। অলপ সময় ৰখি দে, মই গৈ আছোঁ। হ'ব দে, যিমান পাৰোঁ সোনকালে আহিবি। হ'ব দে আহিব। বৰ দিগদাৰ লগাই থাকে দেই। মা, দাদা গাড়ী তেল শেষ হ'ল, মই দি থৈ আহোঁগৈ। এই দাদাটো যে ক'লে গৈ থাকে নহয়। মা যাওঁ দেই। হাই ঘৰটো কি ন? কোনটো ঘৰ? এইটো কি ঘৰ? নেজানো নহয় এইটো কি ঘৰ। কি হয় এইটো? মই চিনি নাপাওঁ নহয়। এই এইবোৰ নাযাওঁ, কি কিবা থাকে। এই নাযাওঁ দে, এইবোৰ কি যাওঁ জানো? এই স্কুটিখন অলপ চাই লৈছোন। বল ভণ্টি আহে মানে আমি এইবোৰ চাই থৈ আহোঁ ন অলপ। মই জেগাডোখৰ ভাল নহয় বুলি কৈছো না। ভুল যাব লাগে দে, জল্দি বল। আকৌ ভণ্টিয়ে তেল আনি পাবহি। যাওঁ বল।
পিছপিনে কোন আছে ৰে কৈছিলো ন তোক ঐ কাৰোবাৰ হাত এখন দেখিছিলো ঐ আহ মই তোক নাহো বুলি কৈছিলো এনেকুৱা জেগালৈ মাথা গৰম বেয়া নাপাবি আজিৰ পৰা এনেকুৱা জেগাত নাহো আজিৰ পৰা নাহো কঁকাল চকাল একদম বিষাই গ'ল দে তোৰ পাই হ'ল চব অলপ বহি লওঁ ভণ্টিলে ফোন মাৰি ইমান দেৰি হৈছে নাই অহা ৰ আহি পাইছহে আৰু যাবি না তেনেকুৱা জেগালৈ আৰু নিবি মোক নেযাওঁ আজিৰ পৰা অলপতে আজি মৰিও নহয় tomorrow. ভণ্টি আহিলে ইমান দেৰি কৰিলি ন আমাৰ কি কি হ'ল তই গমেই নাপায় দে তেল দে অলপ ফুলকেও আনিব নোৱাৰিলি নে জলদি কৰ দে মই যাওঁ ল'ৰাকেইটা ঘৰ অহাৰ পাছত ৰাতিৰ কাণ্ড আজি লাইফটো কি হয় ইমান বেয়া হৈছে নেকি নেচাৰি হৈছে দেই কি লাইটটো ইমান ডিষ্টাৰ্ব দিছে হয় জ্বলিছে নুমাইছে চাই আহোঁগেচোন উঠাৰ বৰ দিগদাৰ কি লাইটটো জ্বলি আছে যে কি মানে বুজিয়ে পোৱা নাই মই কি হ'ল আইনাত কিবা এটা দেখিলো নাজানো কি হৈছে কিবা দেখিলো মই এই ৰাতিখন
সপোন দেখিছো চাগে যা এই নহয় চাইছো আইনাত কিবা এটা দেখিলো মই কি দেখিনো নেজানো আইনাত কিবা এটা দেখিলো মই কি হৈছিলে মই জানো এইটো সপোন দেখিছো যা একো নহয় নহয় লাইটটো জ্বলা নোমোৱা হৈছে নহয় এইকোনো তই সপোন দেখিছ জানা তই এই ৰাতি আৰু এই দিনত যে জেগাডোখৰলৈ যে হ'ব পাৰে নি সেইকাৰণে তই সপোন দেখিছ মোক আকৌ ভয় খালে তই আহিবি দেই মই মাতিলে যাম ঐ লাইট অফ কৰি যা কৰিছো এই ৰাতিখন কোনে টিভিটো অন কৰিলে আকৌ দীপে কি টিভিটো অন কৰি থৈ গ'ল নেকি সঁচাকে দেই বৰ অশান্তি দিয় দেই তই কেলে টিভিটো অন কৰি থৈ গ'লি বা কি হ'ল ইমান ৰাতিপুৱা টিভি চাই মই যে টিভি নাই চোৱা কি হ'ল এতিয়া যে সেই টিভিটো যে কোনোবাই চাই আছিলে দেই কি ভয় খাইছিলে মোৰ ভয় খালো টিভিটো যে নিজে অন হৈ পেলাই যে ইয়াত যে হেৰি হৈ আছিলে ইয়াত মানুহ এজনী যে কিবা বহি থকা নিচিনা লাগিছিলে বুলি টিভিটো অফ কৰি মোৰ যে ভয় খাই কিবা এটা দেখি পালো মই ওচৰত যে হাই লাগিছিল ইয়াত ভয় খাইছিল যে তালৈ যে গ'লো নাই তাতে কিবা এটা ভয় খাই যে কিবা এটা আমাৰ লগতে আহিছিলে নেকি এতিয়া কি কৰিবি এনেকে কি হ'ল ৰাতি কি এনেকে বহি থাকিব নেকি ৰাতি এনেকে বহি থাকিব লাগিব তই ঠিকে কৈছিলি তই চব থাকিলি মই এনেই বুলি সঁচাকে কিবা এটা আছে মই সপোন দেখিছো বুজি আকৌ ওচৰলে লাইটটো আকৌ জ্বলিছে আকৌ জ্বলিছে কি হৈছে ন কি হৈছে কিবা আছে লাইটটো একেৰাহে জ্বলিছে এতিয়া টিভি চাবা কৰিছে কি কওঁ কি কওঁ কিবা আছে
ৰাতিপুৱাই হৈছে দহটাই হৈছে ঐ ৰন্ধন ৰাতিপুৱাই হ'ল ৰাতিপুৱাই হ'ল কেইটা বাজিলে 10টা বাজিলে কি কালি ৰাতি ভয় খোৱা আছে কালি ৰাতি যে সঁচাকে কি দেখিছিলো দেই ভয় খোৱা কাৰণে এতিয়া 10টা বাজিলে উপায় হ'ল চব তইতো তালৈ যাবলৈ লগ ধৰিছিলি ন হ'ব বেহেৰা বল মই কৈছো বল কালি ৰাতি কি দেখিলো পাহৰিব নোৱাৰো দেই কি হৈছিলে মইতো তোৰা কৈছিলি ন তেনেকুৱা জেগালৈ নেযাওঁ তোৰ উপায়তো হ'ল ন মইনো কি জানো ইয়াত যে থকা হ'ব বুলি হ'ব আজি মই নেযাওঁ কিবা এটা কৰিব লাগিব নহ'লে আমাক এনেকৈ সদায় ভয় খাই থাকিব কিবা এটা কৰিব লাগিব লগৰ এটালে নহ'লে এনেকৈ যদি সদায় যদি ভয় খাই থাকো কি হ'ব আকৌ কালি ৰাতি চা নাই কালি ৰাতি 2টা বাজিলে মোৰ কালি কথাটোকে মনত পৰি আছে ৰাতি এতিয়ালৈকে ভাল যে একো নকৰিলে দেই কালি ৰাতি আমাক লাগে দেই মই কালি ৰাতি যে পাহৰিব নোৱাৰো মোৰ নপাহৰিব যে ব'ল চাহটো বনাবি যা তই মুখখন ধুই লগে যা ব'ল মই মুখখন ধুই লওঁ তই চাহটো বনা দেই মোবাইল লৈ যা ঐ চাহ আনি ল কোনোবা আহিছে মন হীৰা দৈ চাইকেল নহয় টিলিঙা মন হীৰা দৈ ডেকা নহয় পিলিঙা ৰং ধৰা পথাৰত আহিবা ঐ নিজানত মন হীৰা দৈ তোমাৰ নুকুমলীয়া মাত হে ব্ৰ বহুত দিনৰ মূৰত লিকু আহিলা কেনেকুৱা ভালে তোমাৰ ভালে ধন্দা কেনেকুৱা এই আছো আৰু কাপোৰ দিয়া লৈ যাম মা দেউতা ভাল ন মা দেউতা ভালে যে তোমালোকৰ ভালে এতিয়া কিবা কৰি আছা মই পঢ়ি আছো দীপ চকী এখন লৈ আন নিজৰ কাৰণে এতিয়া বাকী ভালে আছে আৰু ভালে ভাত পানী খোৱা হ'ল খালোঁ কালি ৰাতি আমাৰ কথা এটা হ'ল নহয় কি ডাঙৰ কেছ এটা কচোন ৰ'বা ঠিক আছে ঐ জলিয়া ইয়াক অলপ কথাটো কওঁ কালি কি হ'ল ঐ কি হ'ল ন কালি বহুত ডাঙৰ কথা এটা হ'ল নহয় আমাৰ ঘৰত কি কচোন ক'ব এতিয়া তেনেকুৱা কথা হ'ল ন ঐ আমাৰ ভণ্টিক যে যেতিয়া ভূতে পাইছিলে যে তেতিয়া বাবা এজনে ঠিক কৰি দিছিলে তহঁতৰ ভণ্টিকো পাইছিলে নেকি তহঁতি তেখেতক কণ্টেক্ট কৰি চাব পাৰ যে ফোন নম্বৰ দে তেখেতক যে ফোন মাৰিলে নাপাবা হ'বলা ফোন মাৰিলে নাপাম মই লৈ যাম তোমালোক চিনি পোৱা জেগাডোখৰ তেনে ব'লা আমি অলপ হেৰি আমি ওলাই লৈছোঁ দেই 5 minutes later.
ঐ আৰু কিমান দূৰ আছে এই অলপ দূৰ আছে সেই দিছো মন্ত্ৰ মাতিয়ে আছে বোলা ভালে ভালে গৈ আহিলে হয় আৰু দেই टिकनी बाबा की जय ओम भीम भीम स्वाहा टिकनी बाबा की जय ओम भीम भीम स्वाहा भीम भीम स्वाहा गणि बाबा की जय ओम भीम भीम स्वाहा गणि बाबा की जय भीम ओम नमः 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 स्वाहा ओम विष्णु 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 नमः नमः स्वाहा टिकनी बाबा की जय ओम राम राम चल स्वाहा ओम भीम भीम राम जीम स्वाहा टिकनी बाबा की जय ओम भीम भीम राम प्राण चल स्वाहा ओम भीम भीम नीम भीम स्वाहा टिकनी बाबा की जय ओम भीम भीम स्वाहा ओम स्वाहा टिकनी बाबा की जय ओम स्वाहा भीम स्वाहा ओम भीम भीम स्वाहा टिकनी बाबा की जय ओम भीम भीम स्वाहा जय टिकनी बाबा की जय ओम भीम भीम स्वाहा टिकनी बाबा की जय ओम भीम भीम स्वाहा टिकनी बाबा की जय ओम भीम भीम स्वाहा ओम भीम भीम स्वाहा टिकनी बाबा की जय ओम भीम भीम स्वाहा ओम भीम भीम स्वाहा ए पालेही 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 ओम बाबा भीम भीम स्वाहा बाबा टिकनी बाबा की जय भीम भीम स्वाहा भीम भीम स्वाहा टिकनी बाबा की जय टिकनी बाबा की जय ओम टिकनी बाबा की जय বাবা টিকনি বাবা কি জয় আমি বহুত বিপদত পৰিছো বাবা তুমি ধন আৰু তুমি দীপ নহয় জানো হয় বাবা আমি সেইজনে হয় তোমালোক দুজন কালি দিনত ঘৰলৈ গৈছিলা টিকনি বাবা কি জয় ৰাতি আমনি কৰিছিলে হয় বাবা আমনি কৰিছিলে আমাক হয় বাবা হয় আপুনি কেনেকৈ গম পালে বাবা ক'ত কি হৈ থাকে মই টিকনি সব বাবা কি জয় বাবা আমি বহুত বিপদত গৈছো আমাক সহায় কৰক না কিবা এটা ভূতৰ পৰা সেই ভূতৰ পৰা ৰক্ষা পাবৰ কাৰণে আমাক কিবা এটা উপায় দিয়ক না এই ৰছীকেইডাল লোৱা অঁ বাবা তাৰপৰা এই ৰছীডাল পিন্ধি কিনে এইটো ছিটিয়াই দিবা তাত য'ত ভয় খাইছিলে তাত য'ত ভয় খাইছিলে তাত বস্তুখিনি ছিটিয়াওঁতে কোনো ছোৱালী বা মাইকী মানুহ লৈ নাযাবা তালৈ অঁ বাবা যাওঁ বাবা যাওঁ ওম ভীম ভীম টিকনি বাবা কি জয় ওম ভীম ভীম টিকনি বাবা কি জয় ওম ভীম ভীম স্বাহা ওম ৰবা কথা এটা শুনি যোৱা ৰবা তালৈ যাওঁতে কোনো মহিলা বা ছোৱালী লৈ নাযাবা এই বস্তুবোৰ ভালকৈ ছিটিয়াবা এতিয়া যোৱা যাওঁ বাবা ৰছী পিন্ধি নহয় কোনডাল ৰছী মই এডাল পিন্ধো বস্তুখিনি কোনখিনি এইকেইটা কোন হয় আমাৰ দাদাৰ গোটেই লাগিছে দেখোন হৈ গৈচোন এইকেইটা আমাৰ দাদাই হয় ৰ চাই থৈ হৈ ক'লে গৈছে দাদাহেঁত ক'লে গৈছে ইমান ভিতৰলৈ ৰ ময়ো গৈছা যিমান দূৰ হ'লেও বস্তু যেতিয়া আনে তেতিয়া আনা বস্তুখিনি
কেতিয়াওতে কোনো ছোৱালী বা মাইকী মানুহ লৈ নাযাবা তালে। দাদা কি কৰিছ তহঁতি কি কৰিছে মনিকা কেলে ইয়ালে আহিলি যা ইয়াৰ পৰা কেলে কি হ'ল ইয়ালে আহিছো